আমি এনেকৈ আস্থান চলোঁ, আস্থান এখানে ক্ৰিকেট খেলছিলোঁ। নম্বৰ লিখি লয়, ধৰিছে নম্বৰটো ধৰিছে, ই ধৰিছে। এক নম্বৰ কোন? এক নম্বৰ ৰাতিপুৱা 1 নম্বৰ আৰু পিছন 3 2 যে 1 নম্বৰে বেট ধৰিব। কি হ'ল এই ওলাই গ'ল দেখোন। কি ক'লে তোক শুনি অৱস্থা সিহঁতৰ গাড়ী চেপি দিব। গাড়ী চেপি দিব ন। কি কৰি আছা? কুয়াবাই নৰা দেখোন। 6 মাৰি দেখা দিয়ে, 6 মাৰি দেখা দিয়ে। পুৰা 6 মাৰি দে। ওয়ান ৰেকৰ্ড ভাঙি দে। এই কুবাবাই নৰা। নাই নাই আউট যোৱাই নাই। কেনেকৈ নাই যোৱা? সেনেকে নহ'ব, সেনেকে নহ'ব। ডাইৰেক্ট মাৰিব লাগিব। ৰ ইমান ওচৰত কিয়? এই উইকেট কিপাৰ। এই উইকেট কিপাৰৰ নাম কি? প্ৰীতম। বাহ কুব্বাই নাজানা। এবাৰ 6 মাৰিব। এই প্ৰীতমে বেট বজাই আছে। এতিয়া প্ৰীতমে 6 মাৰিব। এই এতিয়া কোনে এইটো কোনে কৈ আছে? এইটো এইবাৰ তাকোলৈ ক'বই নোৱাৰো কিয়? প্ৰীতমে বল দিবা যাই আছে, তাকোলৈ কোবাব। মাজত আহিছে, কুবাই নৰা না। এইবাৰ মই বেট ধৰিম দেই, এইবাৰ মই বেট ধৰিম দে। বল দে। কুবাই নৰা। একোৱে নাজানা বল মাৰিবা। ভালকে বল মাৰ, ভালকে। বলটো লৈ আহ। কাগজৰ বলটো কি হ'ল? কাগজৰ বলটো যা, কাগজৰ বলটো লৈ আহ। কাগজে বলি দি খেলো। তাৰ পৰা মাৰ দে, মাৰ। মাৰ মাৰ। ইমান জোৰত মাৰি দিছা? হা, বহুত দূৰত গুচি যাব দেখোন। আনলি সৰু সৰু বাচ্চাবিলাকৰ লগত ক্ৰিকেট খেলি ভালে লাগে। একদম মানে সৰু কালৰ কথাবোৰ মনত পৰে ক্ৰিকেট খেলি। আৰু এফালে পানী দি আছে। এইয়া পানীৰ গাড়ী আনিছে, পানী দি আছে। মানে ভাড়া থাকে যদিও মানে পানীটো কিনি খাব লাগে। তাৰে মাজতে সৰু সৰু বাচ্চাবিলাকে ক্ৰিকেট খেলি আছে। চাওঁ চাওঁ, এইয়া 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 এই চাওঁ, এইয়া
ভাল লাগছে চাই ভাল লাগছে না দেখা যায় হ্যাঁ কি খেলি আছা কি খেলি আছা হ্যাঁ পানী দি আছে এই পৰি যাবি নজৰে নজৰে এৰি দি পৰি যাবি নজৰে এৰি দি এৰি দি এৰি দি পৰি যাবি কি হ'ল কিয়